নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ, সপোনত যদি নিজৰ পত্নীক দেখে তেতিয়া ইয়াৰ কি অৰ্থ হ'ব পাৰে, বা ই আমাৰ আহিবলগীয়া দিনকেইটাৰ বিষয়ে ই কিহৰ সংকেত দিয়ে। কাৰণ জ্যোতিষশাস্ত্ৰ আৰু সপোন শাস্ত্ৰ অনুসৰি সপোনত যদি নিজৰ আমি পত্নীক দেখোঁ বা নিজৰ ৱাইফক যদি সপোনত আমি দেখোঁ, প্ৰায় সপোনত এনেধৰণে নেদেখে। কিয়নো যদি আপোনালোকৰ কেইটামান অৱস্থাত যদি আপোনালোকে নিজৰ পত্নীক দেখে ভাল, আৰু কেইটামান অৱস্থাত দেখাটো বেয়া। কিয়নো সপোনত যদি আপুনি একো নভবাকৈ বা চিন্তা নকৰাকৈ যদি কেনেবাকৈ সপোনত নিজৰ পত্নীক দেখিছে, আৰু যেতিয়া দেখিছে তাৰ আগতে যদি আপোনাৰ যদি কাজিয়া পেচাল যদি বহুত দিনৰ পৰা হৈ আছে, বা আপোনালোকৰ ভুল বুজাবুজি বা এটা আনটোৰ ওপৰত আনটোৱে এটা আনটোৰ কথা নুশুনা এনেধৰণৰ যদি হৈ, বা এজনে আনজনৰ লগত যদি মাত বোল নাই বা কথা বতৰা নিমিলে এনেধৰণৰ যদি বহুত নপা হৈ আছে, আৰু তেনে অৱস্থাত যদি আপুনি সপোনত নিজৰ পত্নীক দেখিছে, তেতিয়াহ'লে তাৰ দ্বাৰা এটা কথা আপোনালোকে নিশ্চিত হ'ব যে সপোন শাস্ত্ৰ অনুসৰি এনে সময়ত যদি নিজৰ পত্নীক দেখে তেতিয়াহ'লে এইটো এটা ভাল সপোন হিচাপে গণ্য কৰা হয়। কিয়নো এনে সপোন দেখিলে আপোনাৰ আপোনালোকৰ যি কাজিয়া পেচাল, যি আপোনালোকৰ বুজাবুজিৰ অভাৱ আছিলে, এজনে আনজনৰ কথা বুজি নাপায় বা অলপ কথাতে কাজিয়া যদি হয়, বা আপুনি যিটো কাম কৰিবলৈ নিদিয়ে তেনেকৈ যদি কাম কৰে, বা এনেধৰণৰ বহুতো যদি সমস্যা আপোনালোকৰ লগত যদি জড়িত হৈ আছিলে বহুত দিনৰ পৰা, যদি আপোনালোকৰ যদি এজনে আনজনৰ লগত মাত বোল নাই, যদি এনি টাইম যদি কাজিয়া পেচাল হৈ থাকে, এনেধৰণৰ যদি সমস্যাত পৰি আছিলে, আৰু তেনে অৱস্থাত যদি আপুনি নিজৰ পত্নীক যদি এইবোৰ একো চিন্তা নকৰাকৈ যদি সপোনত দেখিছে, তেতিয়াহ'লে এইবোৰৰ পৰা আপুনি অতি সোনকালে মুক্ত হ'বলৈ গৈ আছে। কিয়নো ইয়াৰ দ্বাৰা এইটো সংকেত আমি পাওঁ, জ্যোতিষশাস্ত্ৰত ইয়াৰ বিষয়ে উল্লেখ আছে যে এনে অৱস্থাত দেখা সপোনে আমাৰ ভুল বুজাবুজি এইবোৰ শুদ্ধ পথত আনিব, আৰু লগতে আপোনালোকৰ যি প্ৰেম সেই প্ৰেম মধুৰ হ'ব, এজনে আনজনৰ লগত সুখে শান্তিৰে দিন কটাব পাৰিব, বা বুজাবুজি ক্ষেত্ৰলৈ আহিব সকলো। আৰু যদি আপুনি কেনেবাকৈ সপোনত নিজৰ পত্নীক বেলেগৰ লগত যদি দেখে, তেতিয়াহ'লে এইটো এটা ভাল সপোন হয়। কিয়নো আগৰ ভিডিঅ'টো কৈছোঁ, যিবোৰ সপোন আমি দেখিবলৈ বেয়া হয় তেনে সপোনৰ অৰ্থ কেতিয়াবা ভাল হয়, আৰু কেতিয়াবা যিবোৰ সপোন দেখিবলৈ ভাল সেই সপোনৰ অৰ্থ বেয়া থাকে। যদি দেখে আপুনি সপোনত, তেতিয়াহ'লে এইটো কথা নিশ্চিত হ'ব যে আপুনি আপোনাৰ পত্নীৰ দ্বাৰা কিবা নতুনত্ব পাব পাৰে, বা আপুনি বিচৰাৰ দৰে আপুনি কিবা তেওঁৰ দ্বাৰা যি আশা কৰিছিলে সেয়া আপোনাৰ মনৰ কামনা পূৰ্ণ হ'বলৈ অতি সোনকালে গৈ আছে। কিয়নো বেলেগৰ লগত দেখা যিহেতু নতুন ব্যক্তি হয়, আৰু তেনেধৰণে সপোনত যদি তেনেধৰণে দেখে, কিন্তু ইয়াৰ সপোন শাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ অৰ্থ এইটোৱে যে পত্নীৰ দ্বাৰা আপোনালোকে কিবা নতুনত্ব বিচাৰি আপুনি পাব পাৰে। আৰু যদি পত্নীৰ ক্ষেত্ৰতো একেই হয় অৰ্থ, কিছু কিছু ক্ষেত্ৰত বেলেগ, কাৰণ কোনটো অৱস্থাত আপুনি কেনেধৰণে দেখিছে তাৰ ওপৰত মেটাৰ কৰে। যদি আপোনালোকে অৱস্থাকেইটা বিশেষকৈ মনত ৰাখে, তেতিয়াহ'লে ইয়াৰ অৰ্থ পাবলৈ তেনেই সহজ।